হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। মই মৃদুস্মিতা, মই এটা নতুন ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এইফালে আছে আমাৰ অঞ্চ। হাই। আৰু আচলতে আজি এসপ্তাহমানেই হ'ল মই ব্লগ দিবই পৰা নাই, কাৰণ সকলোৱে গম পাইছে যিহেতু কৰোণা বহুত বেছি বাঢ়ি গৈছে। সেইকাৰণে কেনিও তেনেকৈ ওলাই যোৱা হোৱা নাই কৰোণাৰ কাৰণে। সেইকাৰণে ব্লগো তেনেকৈ বনোৱা হোৱা নাই, সেইকাৰণে দিবও পৰা নাই। আৰু আজি ভাবিলোঁ অকণমান ব্লগ এটা আৰম্ভ কৰোঁ। তাৰপিছত আমাৰ অঞ্চে এইফালে খানা বনাবলৈ হেতা লৈ আছে। কি লৈ আছা? এইফালে হেতা লৈ ৰেডি হৈ আছে। আৰু আচলতে ভাবিছিলোঁ নতুন বছৰটো আহিছে আৰু দিনবোৰ চাগে বহুত বেছি ভালেই হ'ব, কিন্তু সেই একেই দিন আকৌ কৰোণাৰ ভয়। প্ৰতি মুহূৰ্ততে আচলতে এটা ভয় ভাৱ লৈ থাকিব লগা হৈছে। কি কৰিব, উপায় নাই, নিজেই সাৱধানতা হৈ থাকিব লাগিব আৰু লগতে আপোনালোকো সাৱধান হৈ থাকিব। আৰু লগতে মাঘ বিহুৰ বহুত শুভেচ্ছা জনালোঁ আপোনালোকক। আৰু আজি মই এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ৰেচিপিটো কিহৰ অঞ্চ? কিহৰ ৰেচিপি? মাছৰ ৰেচিপি। অ'কে, চামুচখন লোকচান নকৰিবা। মাছৰ ৰেচিপি আচলতে মইহে কেনেদৰে বনাওঁ সেইটোহে দেখাম, আচলতে ৰেচিপি বুলি নহয়। চাব তেতিয়াহ'লে সকলোৱে, আৰু শেষত জনাবলৈ নাপাহৰিব। আৰু ভাল লাগিলে সকলোৱে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব। ইয়াত মই যিখিনি বস্তু লাগে সেইখিনি লৈ লৈছোঁ। এয়া ৰৌ মাছ, আৰু যিখিনি লাগিব বস্তু আৰু সেইখিনি গোটেইখিনি লৈ লৈছোঁ। চাই থাকক আপোনালোকে। কেৰাহীত তেল দি দিলোঁ। ইয়াতে এতিয়া মই মাছ কেইপিচ এপিচকৈ ধুনীয়াকৈ ভাজি ল'ম। ভজাৰ পিছত আচলতে মই ভাবিছোঁ আজি এখন মাছৰ টেঙা জোল বনাম। যিহেতু মাছৰ টেঙা জোল খাই মই বহুত বেছি ভাল পাওঁ, মোৰ বহুত প্ৰিয় হয়। আৰু আমাৰ সকলোৱে ভাল পায় বাৰু, অঞ্চেও বহুত ভাল পায়। সেইকাৰণে ভাবিলোঁ আজি মাছৰ টেঙা জোলকে বনাওঁ। মাছখিনি ভালদৰে ভজা হৈ গ'ল। এতিয়া লাহেকৈ এপিচকৈ নমাই আনিম, নহ'লে ভাঙি যাব। ভাঙি গ'লে খাই ভাল নালাগে। অঞ্চেটো বহুত বেয়া পায় ভাঙিলে, সেইকাৰণে মই লাহে নমাই আনিম। আৰু এইখিনি তেলতে মই বাকীখিনি মাছ ধুনীয়াকৈ ভাজি ল'ম। মই বেলেগ এখন কেৰাহী লৈ ল'লোঁ। ইয়াতে তেল দিলোঁ, তেল গৰম হৈ গৈছে। ইয়াতে এতিয়া দি দিম পিঁয়াজ, সৰুকৈ কাটি ৰাখিছিলোঁ পিঁয়াজখিনি, আৰু লগতে আদা নহৰু অকণমান থেতেলিয়াই লৈছিলোঁ, সেইখিনিও ইয়াতে দি দিছোঁ। দি পেলাই অলপ সময় ভাজিম, মানে যাতে অকণমান ৰঙচুৱা হৈ যায়, তেতিয়ালৈকে অলপমান ভাজি ল'ম। এতিয়া দিছোঁ এখিলা তেজপাত আৰু কেইটামান জিৰা আৰু এটা জলকীয়া দি পেলাই আকৌ এবাৰ লৰাই অকণমান সময় লাগিব আৰু। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল, আৰু ইয়াতে মই অলপমান বিলাহী পিচি ৰাখিছিলোঁ, অলপমান মানে 2টা বিলাহী পিচি ৰাখিছিলোঁ, ইয়াতে দি দিলোঁ। আৰু বিলাহীখিনি অকণমান ভজাৰ পাছত ইয়াতে মই ধনিয়া গুড়ি, হালধি পাউডাৰ আৰু জিৰা পাউডাৰ অকণমান মিক্স কৰি দিলোঁ। মই বেছি একো মছলা ইয়াত ব্যৱহাৰ কৰা নাই, মাত্ৰ এয়াই দিলোঁ আৰু একো নিদিওঁ। এয়া ভালদৰে ভজা হৈ গ'ল। এতিয়া মই আলুখিনি আগতীয়াকৈ অকণমান ভাজি ৰাখিছিলোঁ, সেইখিনি ইয়াতে মই দি দিছোঁ। দিয়াৰ পাছত ভালদৰে লৰাই দিম। এতিয়া ইয়াতে মই পানী দি দিম। আমাৰ মানে যিমান লাগে আৰু, আমাৰ 3জন হয়, সেইটো কাৰণে মই 3জনৰ জোখাৰে পানীখিনি ইয়াতে দি দিম। পানী নিজৰ জোখৰ কাৰণে দি ল'লোঁ, যিহেতু আমাৰ 3জন হয়, সেইকাৰণে তাৰ জোখতে দিলোঁ। আৰু ইয়াতে মই এতিয়া মাছ কেইপিচ দি দিলোঁ। মাছ কেইপিচ দি অলপ সময় উতল অহালৈকে মই ধুনীয়াকৈ ঢাকি ৰাখি দিম। এতিয়া ঢাকোনখন খুলি চাম। অলপ সময় উতলিলে বাৰু, মানে 10 মিনিটমান উতলিলে।
উতলাৰ পাছত মই এতিয়া ঢাকনখন খুলি চাম, দেখিছেনে একদম ধুনীয়াকৈ উতলি আছে, মানে অলৰেডি হৈ গৈছে। আৰু ইয়াতে মই অকণমান কাটি ৰখা ধনিয়া পাত দি দিছোঁ আৰু অকণমান মই নেমু চেপি দিম। এইটো আচলতে ইয়াত কাজি নেমু নাপায়, গোল নেমুৰ নিচিনা হয়। এইটো অলপ সময় ভালকৈ চেপি দিম, টেঙা হ'ব। আৰু মোৰ মাছৰ জোলখিনি হৈ গ'ল, দেখিছেনে ধুনীয়াকৈ হৈ গ'ল। আৰু কেতিয়াবা এনেদৰে চিম্পুলকৈ বনাই খাই চাব, ভাল লাগে এনেদৰে খাই। বেছি মছলা ব্যৱহাৰ নকৰাকৈও এনেদৰে কেতিয়াবা খাব পাৰি, সেইকাৰণে সকলোৱে বনাই এবাৰ খাই চাব। টেঙা জোলখিনি হৈ গ'ল আৰু মইনো কেনেদৰে বনাওঁ আপোনালোকক সেয়াকৈ অকণমান দেখালোঁ। আৰু যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিলৈও ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ।